বিদ্যুৎ চেপ্টাৰটোৰ সকলোবোৰ কোৱেশ্চন আনসাৰ মই সলভ কৰি দিছো নিউমেৰিকেল প্ৰবলেম যিবিলাক লাগিব সেইবিলাকো সলভ কৰি দিয়া হৈছে আৰু বাকি প্ৰশ্ন উত্তৰবোৰ সহজ সৰল ভাষাত দি দিছো বিদ্যুতৰ লগত জড়িত কেইটামান ৰাশি আমি পাইছিলো প্ৰথমে প্ৰবাহৰ একক এম্পিয়াৰ বিভৱভেদৰ একক ভোল্টেজ ভোল্ট আধানৰ একক কুলম্ব ৰোধৰ একক ওম ৰোধকতাৰ একক ওম মিটাৰ কাৰ্যৰ একক জুল ক্ষমতাৰ একক ওয়াট বৈদ্যুতিক তাপৰ একক জুল ইয়াৰ পিছত এই ৰাশিবোৰৰ মাজত সম্পৰ্কও তোমালোকে পাইছিলা মোৰ সেকেন্ড ভিডিও ইলেক্ট্ৰিসিটি চেপ্টাৰৰ সেকেন্ড ভিডিওটোত পাইছিলা আমি পাইছিলো I = Q/T তাৰ পৰা পাইছিলো Q = I * T আধানৰ জোখ আমি পাইছিলো 6 × 10⁻18 টা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণক 1 কুলম্ব বোলে তাৰ পৰা আমি পাওঁ প্ৰতিটো ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ 1.6 × 10⁻19 কুলম্ব আমি পাইছিলো V = W/Q অৰ্থাৎ W = V * Q we also got V = IR ওমৰ সূত্ৰৰ পৰা পাইছিলো ইয়াৰ পৰাই আমি পাইছিলো R = V/I I = V/R ইয়াৰ উপৰি পাইছিলো আমি R = ρL/A rho = RA/L আমি পাইছিলো একাধিক ৰোধক যেতিয়া শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় তেতিয়া মুঠ ৰোধৰ পৰিমাণ R1 + R2 + R3 কিন্তু সমান্তৰাল সজ্জাত মুঠ ৰোধৰ পৰিমাণ 1/RS = 1/R1 + 1/R2 + 1/R3 এইবাৰ তোমালোকক বিদ্যুৎ চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰখিনি 1 by 1 সলভ কৰি দি আছো কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 200 ইয়াৰ আনসাৰটো হ'ল বিদ্যুৎ প্ৰবাহৰ এটা বন্ধ আৰু নিৰবিচ্ছিন্ন পথক বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 2 আনসাৰটো হৈছে বিদ্যুৎ প্ৰবাহৰ একক হ'ল এম্পিয়াৰ 1 সেকেন্ডত 1 কুলম্ব আধান প্ৰবাহিত হলে প্ৰবাহৰ মানক 1 এম্পিয়াৰ বুলি কোৱা হয় 1 কুলম্ব আধান হ'বলৈ কিমান ইলেক্ট্ৰনৰ প্ৰয়োজন এই কথাটো আমি পাব পাৰিম যেহেতু 1.6 × 10⁻19 কুলম্ব আধান = এটা ইলেক্ট্ৰন গতিকে তাৰ ঠিক ৰিভাৰ্স উলুটাটোৱে হৈছে অৰ্থাৎ 1 কুলম্ব আধান = 1/1.6 × 10⁻19 যেটো জুখিলে আমি পাম 6 × 10⁻18 টা পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা এটা সঁজুলিৰ উদাহৰণ হৈছে বেটাৰী বা বৈদ্যুতিক কোষ দুটা বিন্দুৰ মাজত 1 কুলম্ব আধান প্ৰবাহিত কৰিবলৈ যদি 1 জুল কাৰ্য সম্পাদন কৰিবলগীয়া হয় তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱভেদ 1 ভোল্ট বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 3 পেজ নম্বৰ 202 মানটো দিয়া আছে 1 কুলম্ব আৰু ভিৰ মানটো দিয়া আছে 6 ভোল্ট গতিকে আমি কাৰ্যৰ পৰিমাণ উলিয়াব লাগে W = V * Q এই ফৰ্মুলা ব্যৱহাৰ কৰি আমি পাম যে 6 জুল কাৰ্য সমাধা হৈছে কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 209 পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ হৈছে পৰিবাহীৰ দৈৰ্ঘ্য প্ৰস্থচ্ছেদৰ কালি পদাৰ্থটোৰ প্ৰকৃতি আৰু উষ্ণতা কোৱেশ্চন নম্বৰ 2 শকত তাঁৰডালৰ মাজেৰে সহজে বিদ্যুৎ চালিত হ'ব কাৰণ ইয়াৰ ৰোধৰ মান কম কোৱেশ্চন নম্বৰ 3 আনসাৰটো হ'ব বৈদ্যুতিক উপাদান এটাৰ দুইমূৰৰ বিভৱভেদ আধালৈ কমালে প্ৰবাহৰ মানো আধা হ'ব কাৰণ আমি জানো V = I কোৱেশ্চন নম্বৰ 4 সংকৰ ধাতু উচ্চ উষ্ণতাত সহজে জ্বলি নাযায় গতিকে কিছুমান বৈদ্যুতিক সৰঞ্জামত সংকৰ ধাতুহে ব্যৱহাৰ কৰা হয় এইবাৰ কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 213 প্ৰদত্ত তথ্যখিনিৰ পৰা আমি এটা বৰ্তনী চিত্ৰ আঁকিব লাগে য'ত 3টা ৰোধক আৰু 3টা বেটাৰী আৰু এটা চাবি সংলগ্ন হৈ আছে সেই একেটা ছবি কোৱেশ্চন নম্বৰ 2 ৰ বাবে য'ত নেকি এটা এমিটাৰ লগাব লাগে আৰু 12 ওমৰ ৰোধকটোৰ দুইমূৰত সমান্তৰালভাৱে এটা ভল্টমিটাৰ লগাব লাগে এইবাৰ এমিটাৰৰ পাঠ অৰ্থাৎ প্ৰবাহৰ মান উলিয়াবৰ বাবে আমি মুঠ ৰোধৰ পৰিমাণ পালো 25 ওম আৰু বিভৱভেদ 6 ভোল্ট গতিকে আমি ওমৰ সূত্ৰৰ পৰা I = V/R ফৰ্মুলা ব্যৱহাৰ কৰি পাম 0.24 এম্পিয়াৰ একেদৰে ভল্টমিটাৰৰ পাঠৰ বাবে আমি R ৰ মান 12 ওম পালো গতিকে I ৰ মান আৰু R ৰ মানৰ পৰা V ৰ মানটো আমি V = IR ফৰ্মুলাৰ পৰা উলিয়াব পাৰিম
Question number 1, page number 216. দুটা ৰোধক দিয়া আছে এই ৰোধক দুটা সমান্তৰালকৈ সজ্জিত কৰিলে আমি মুঠ ৰোধৰ মান উলিয়াবলৈ হলে 1/r = 1/r1 + 1/r2 এই ফৰ্মুলাত মান পাতিলে শেষত গৈ ভগ্নাংশৰ যোগ বিয়োগ কৰি আমি r ৰ মান পাম 0.99 ওম। একেদৰে তিনিটা ৰোধক দিয়া আছে সমান্তৰালকৈ যদি সজ্জিত কৰা হয় তেতিয়াহলে ৰোধক কেইটাৰ সমতুল্য ৰোধৰ মান আমি 1/r = 1/r1 + 1/r2 + 1/r3 এই ফৰ্মুলা পাতি পাম 0.099 ওম। Question number 2, এই প্ৰশ্নটোৰ সলিউশনটো আমি এনেদৰে কৰিব লাগিব যে ভিৰ মানটো দিয়া আছে 220 ভোল্ট আৰু ৰোধক তিনিটাৰ মান যথাক্ৰমে r1 = 100 ওম, r2 = 50 ওম আৰু r3 = 500 ওম। গতিকে আমি মুঠ ৰোধৰ মানটো ফৰ্মুলা মাৰি আমি উলিয়াব লাগিব। ইয়াৰ পিছত আমি প্ৰবাহৰ মানটো I = V/R এই ফৰ্মুলা ব্যৱহাৰ কৰি 7.04 এম্পিয়াৰ পাম। এতিয়া প্ৰশ্নটোত সুধিছে এই তিনিটা সঁজুলিয়ে যিমানখিনি প্ৰবাহ লয় এটা ইস্ত্ৰীয়ে তাৰ সমান প্ৰবাহ লয়, গতিকে সেই ইস্ত্ৰীটোৰো প্ৰবাহৰ মানটো 7.04 এম্পিয়াৰ হ'ব আৰু তাৰ ৰোধৰ মানো 125/4 ওম হ'ব। Question number 3, সমান্তৰাল সজ্জা ব্যৱহাৰ কৰাৰ কেইটামান সুবিধা হ'ল প্ৰতিটো সঁজুলি আমি পৃথকে পৃথকে নিয়ন্ত্ৰণ কৰিব পাৰিম। এটা সঁজুলি নষ্ট হ'লেও আনবোৰ চলি থাকিব, বিদ্যুতৰ অপচয় কম হ'ব আৰু প্ৰতিটো সঁজুলিয়ে সমান বিভৱভেদ পাব। Question number 4, page number 216, তিনিটা ৰোধক এই তিনিটা ৰোধক ব্যৱহাৰ কৰি আমি 4 ওম আৰু 1 ওম ৰোধ পাব লাগে। এতিয়া 4 ওম ৰোধ পাবৰ বাবে আমি কি কৰিব লাগিব 2 ওম ৰোধকটো বাহিৰত ৰাখি 3 ওম আৰু 6 ওম ৰোধক দুটা আমি সমান্তৰালকৈ সজ্জিত কৰিব লাগিব। এতিয়া সমান্তৰালকৈ সজ্জিত কৰা R2 আৰু R3 ৰ বাবে সমতুল্য ৰোধৰ মান আমি R' বুলি ধৰিলে 1/R' = 1/R2 + 1/R3 = 1/3 + 1/6। ইয়াৰ পৰা আমি পাম R' ৰ মান হ'ব 2 ওম, গতিকে মুঠ ৰোধৰ মান হ'ব R' + R1 = 4 ওম। এইদৰে আমি 4 ওম ৰোধ পাব পাৰিম। Question number B, এই তিনিটা ৰোধক ব্যৱহাৰ কৰি আমি 1 ওম ৰোধ পাবলৈ হ'লে ৰোধক কেইটা সমান্তৰালকৈ সজ্জিত কৰিব লাগিব। গতিকে মুঠ ৰোধৰ মান আমি 1/R = 1/R1 + 1/R2 + 1/R3 এই ফৰ্মুলা ব্যৱহাৰ কৰিলে সমাধান কৰি আমি 1 ওম পাব পাৰিম। Question number 5, চাৰিটা ৰোধক ব্যৱহাৰ কৰি সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধ কিমান হ'ব? সৰ্বোচ্চ ৰোধ পাবলৈ আমি ৰোধক কেইটা শ্ৰেণীবদ্ধকৈ সজ্জিত কৰিব লাগিব। এই ক্ষেত্ৰত মুঠ ৰোধৰ মান আমি এৰিথমেটিক ক্যালকুলেশন কৰিলেই পাই যাম 48 ওম হ'ব। আৰু সৰ্বনিম্ন ৰোধ পাবলৈ হ'লে আমি ৰোধক কেইটা সমান্তৰালকৈ সজ্জিত কৰিব লাগিব। গতিকে আমি সমতুল্য ৰোধৰ মান 1/R = 1/R1 + 1/R2 + 1/R3 + 1/R4 এই ফৰ্মুলা ব্যৱহাৰ কৰি মুঠ ৰোধৰ মান আমি সমাধান কৰিলে 2 ওম পাম। কোভিড পেণ্ডেমিকৰ বাবে বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম সেবাৰ তৰফৰ পৰা তোমালোকৰ এই ডাঙৰ টপিক দুটা বাদ দিয়া হৈছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া আৰু বৈদ্যুতিক ক্ষমতা সম্পৰ্কে। গতিকে ইয়াৰ লগত জড়িত প্ৰশ্নাৱলী পেজ নম্বৰ 218 আৰু প্ৰশ্নাৱলী পেজ নম্বৰ 220 উপৰিও অনুশীলনীত থকা কুৱেশ্যন নম্বৰ 2, 3, 4, 12, 13, 12, 14, 15, 16 আৰু 17 এইকেইটা প্ৰশ্ন তোমালোকক কৰিবলগীয়া নহ'ব। এইবাৰ অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1, 2ৰ আনসাৰটো হ'ব ডি, যিহেতু এইটো এটা MCQ 25 এইটোৱে আনসাৰটো হ'ব। ইয়াৰ ব্যাখ্যাটো মই দি দিছোঁ, চোৱা। তাঁৰডাল কাটি টুকুৰা কৰাৰ আগত ধৰা হ'ল ইয়াৰ প্ৰতিটো টুকুৰাৰ ৰোধৰ মান x, তেন্তে প্ৰথমে অক্ষত অৱস্থাত থাকোঁতে তাঁৰডালৰ মুঠ ৰোধ আছিল R = 5x। এইবাৰ 5 টুকুৰা কৰি যেতিয়া সমান্তৰালভাৱে সংলগ্ন কৰা হ'ল তেতিয়া প্ৰতিটো টুকুৰাৰ মান x
গতিকে ইয়াৰ মুঠ ৰোধৰ মানটো আমি 1/r = 1/x plus 1/x plus 1/x plus 1/x plus 1/x অৰ্থাৎ 5/x ইয়াৰ পৰা আমি so r dash equal to x by 5 প্ৰথম অৱস্থাত যেটো ৰোধ আছিল আৰু পিছৰ অৱস্থাত যেটো ৰোধ হ'ল ইয়াৰ অনুপাতটো আমি 25:1 অৰ্থাৎ 25 পাম কোৱেশ্চন নম্বৰ 2 3 4 এইখিনি কোভিড-19 বাবে পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে কোৱেশ্চন নম্বৰ 5 দুটা বিন্দুৰ মাজত বিভৱভেদ জুখিবলৈ ভল্টমিটাৰটো সমান্তৰালভাৱে সংলগ্ন কৰা হয় কোৱেশ্চন নম্বৰ 6 তাঁৰ এডালৰ ৰোধ ৰোধকতা আৰু ব্যাসৰ মান দিয়া আছে ইয়াৰ পৰা আমি তাঁৰডালৰ দৈৰ্ঘ্য উলিয়াব লাগে প্ৰথমে তাঁৰডালৰ প্ৰস্থচ্ছেদৰ কালি উলিয়াই ল'ব লাগিব আৰু r = ρl/a ফৰ্মুলা এপ্লাই কৰিব লাগিব ব্যাসৰ মানৰ পৰা আমি ব্যাসাৰ্ধৰ মানটো উলিয়াই ল'ম তাৰ পৰা আমি তাঁৰডালৰ প্ৰস্থচ্ছেদৰ কালি πr² ফৰ্মুলা দি পেলাই উলিয়াই লৈছোঁ ৰৰ মানটো দিয়া আছে 1.6 × 10⁻⁻8 ওম মিটাৰ আৰৰ মানটো দিয়া আছে 10 ওম গতিকে তাঁৰডালৰ দৈৰ্ঘ্য l = ra/ρ যিহেতু আমি জানো r = ρl/a এই ফৰ্মুলাৰ পৰা আমি l ৰ মানটো সমাধান কৰি উলিয়াই লৈছোঁ উত্তৰটো ওলাইছে 122.65 মিটাৰ হ'ব তাঁৰডালৰ দৈৰ্ঘ্য হ'ব লাগিব কোৱেশ্চন নম্বৰ 7 এটা ইণ্টাৰেষ্টিং কুৱেশ্যন এডাল গ্ৰাফ আঁকিব লাগে প্ৰবাহ আৰু বিভৱভেদৰ মান দিয়া আছে আমি প্ৰবাহৰ মানটো যদি x অক্ষ আৰু বিভৱভেদৰ মানটো যদি আমি y অক্ষত যদি আমি প্লট কৰোঁ আৰু বিন্দুকেইটা যদি আমি গ্ৰাফ পেপাৰত অংকন কৰোঁ আৰু এই বিন্দুকেইটা যদি লগ লগাই দিওঁ তেতিয়াহ'লে এডাল সৰল ৰেখা পাম যিহেতু v proportional to i v আৰু i লেখডাল সদায় এডাল সৰল ৰেখা হয় v আৰু i ৰ যিকোনো এজোৰ মানৰ পৰা আমি r ৰ মান 3.4 ওম পাম কোৱেশ্চন নম্বৰ 8 এটা অজ্ঞাত ৰোধক 12 ভল্টৰ বেটাৰীৰ লগত সংযোগ কৰিলে 2.5 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয় ৰোধকটো ৰোধ উলিয়াব লাগে ভিৰ মানটো 12 ভল্ট আইৰ মানটো 2.5 মিলি এম্পিয়াৰ ইয়াক আমি এম্পিয়াৰলৈ কনভাৰ্ট কৰিব লাগিব তাৰ পিছত আমি r = v/i এই ফৰ্মুলা ব্যৱহাৰ কৰি ৰোধকটোৰ ৰোধৰ মানটো আমি সমাধান কৰি 4800 ওম পাম কোৱেশ্চন নম্বৰ 9 ভল্টৰ বেটাৰী এটাৰ লগত 0.2 0.3 0.4 0.5 আৰু 12 ওমৰ কেইটামান ৰোধক শ্ৰেণীবদ্ধভাৱে সংলগ্ন হৈ আছে সিহঁতৰ মাজেৰে প্ৰবাহ কিমান চালিত হ'ব মুঠ ৰোধৰ মান আমি এৰিথমেটিক ক্যালকুলেশন কৰিলে হ'ল কাৰণ শ্ৰেণীবদ্ধভাৱে সজ্জিত হৈ আছে মুঠ ৰোধৰ মান পালো আমি 13.4 ওম আৰু ভিৰ মানটো দিয়া আছে গতিকে আমি i ৰ মানটো i = v/r এই ফৰ্মুলা ব্যৱহাৰ কৰি 9/13.4 = 0.67 এম্পিয়াৰ পাম মনত ৰাখিবা শ্ৰেণীবদ্ধ সজ্জাত প্ৰত্যেকটো ৰোধকৰ মাজেৰে সমান প্ৰবাহ চালিত হয় কোৱেশ্চন নম্বৰ 10 176 ওমৰ কিমানটা ৰোধক হলে 122 ভল্টৰ লাইন এটাত 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব ইয়াৰ বাবে আমি ভিৰ মান 220 ভল্ট আৰৰ মান 176 ওম গতিকে প্ৰতিটো ৰোধকৰ বাবে প্ৰবাহৰ মান আমি i = v/r এই ফৰ্মুলা ব্যৱহাৰ কৰি 220/176 = 5/4 এম্পিয়াৰ পালো এতিয়া 5/4 এম্পিয়াৰ প্ৰবাহৰ বাবে ৰোধকৰ সংখ্যা = এটা গতিকে 1 এম্পিয়াৰ প্ৰবাহৰ বাবে ৰোধকৰ সংখ্যা 1/5/4 = 4/5 টা এতেকে 5 এম্পিয়াৰ প্ৰবাহৰ বাবে ৰোধকৰ সংখ্যা হ'ব 5 × 4/5 = 4 টা কোৱেশ্চন নম্বৰ 11 6 ওমৰ তিনিটা ৰোধক ব্যৱহাৰ কৰি কিদৰে 9 ওম আৰু 4 ওম ৰোধ পোৱা যাব ইয়াৰ প্ৰথমটোৰ বাবে আমি দুটা ৰোধক সমান্তৰালকৈ সজ্জিত কৰি তৃতীয়টো ইয়াৰ লগত শ্ৰেণীবদ্ধভাৱে সংলগ্ন কৰিলে ছবিটো দিয়া আছে R2 আৰু R3 ৰ বাবে সমতুল্য ৰোধৰ পৰিমাণ 1/r' = 1/r2 + 1/r3 এতেকে r' আমি ক্যালকুলেশন কৰি 3 ওম পাম গতিকে মুঠ ৰোধ হ'ব 3 + 6 = 9 ওম একেদৰে
আমি 4 ওম ৰোধ পাবৰ বাবে দুটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংলগ্ন কৰি ইয়াৰ লগত তৃতীয়টো সমান্তৰালকৈ সংলগ্ন কৰিব লাগিব। এতেকে মুঠ ৰোধৰ পৰিমাণ আমি 1/12 প্লাছ 1/6 ইকুৱেল টু 1/4, গতিকে R ইকুৱেল টু 4 ওম পাম। কুৱেশ্যন নম্বৰ 13, 14, 15, 16 আৰু 17 বাদ দিয়া হৈছে ক'ভিড পেণ্ডেমিকৰ বাবে। কুৱেশ্যন নম্বৰ 18A, টাংষ্টেনৰ ৰোধকতা বেছি হোৱাৰ বাবে সহজে জ্বলি নাযায়, গতিকে ফিলামেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। B, সংকৰ ধাতুৰ ৰোধকতা বেছি হোৱাৰ বাবে সহজে জ্বলি নাযায়, গতিকে ইষ্ট্ৰিয়া বিশুদ্ধ ধাতুৰ সলনি সংকৰ ধাতু ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ C, ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জাতকৈ সমান্তৰাল সজ্জাহে পচন্দ কৰা হয়। ইয়াৰ কাৰণ আগত এটা কুৱেশ্যনতো পাইছে, ইয়াত আকৌ দি দিছোঁ। কুৱেশ্যন নম্বৰ D, পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক, অৰ্থাৎ প্ৰস্থচ্ছেদৰ কালি বেছি হ'লে ৰোধকতাৰ মান কমে। তাম আৰু এলুমিনিয়ামৰ ৰোধকতা কম হোৱাৰ বাবে বিদ্যুৎ সহজে প্ৰবাহিত হয়, গতিকে বৈদ্যুতিক সৰবৰাহৰ বাবে এই ধাতুবোৰ ব্যৱহাৰ কৰা হয়। এই চেপ্টাৰৰ কুৱেশ্যন আনচাৰবোৰ তোমালোকক সহজ সৰল ভাষাত দিছোঁ। নিউমাৰিকেল প্ৰব্লেমবিলাকত যদি কিবা ভুল ভ্ৰান্তি থাকে তোমালোকে কমেণ্ট কৰিবা। For any problem you can call me or send message in WhatsApp.